হাই বন্ধুসকল নমস্কাৰ মই বিনাই পুনৰ আহিছোঁ আপোনালোকৰ ওচৰত আন এটি ভিডিঅ' লৈ পেলাই আন এটি ৰেচিপি লৈ পেলাই আজি দুপৰীয়া মই বনাইছিলোঁ পালেং আৰু মাছ আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই কেনে পাইছে কমেণ্টত জনাব দেই বলকচোন তেতিয়াহ'লে মই আজি ৰেচিপিটো চাওঁ বন্ধুসকল মই কেৰাহীত আগৰ পৰাই তেল দি থৈ দিছোঁ এয়া মোৰ তেল গৰম হ'ল এতিয়া মই ইয়াত দিম পিঁয়াজ যোনটো নেকি মই কাটি থৈছিলোঁ পিঁয়াজ দিয়াৰ পিছত মই এবাৰ লৰাই দিছোঁ পিঁয়াজখিনি তাৰপিছত মই দিম কাটি থোৱা কেঁচা জলকীয়া মই কেঁচা জলকীয়া দুটা ফালি থৈছিলোঁ কাটি দিছোঁ আৰু এয়া মই যোনটো নেকি মিহি মিহিকৈ কাটি থৈছিলোঁ পালেং এয়া মই পালেং শাক মই দি দিছোঁ পালেং শাকখিনি দিয়াৰ পিছত মই ভালকৈ লৰাই দিছোঁ চাৰিওফালে ধুনীয়াকৈ মিলাই এতিয়া মই ঢাকোন মাৰি থৈ দিম অলপ সময়ৰ কাৰণে পালেংখিনি বন্ধুসকল আমি পিচি পেলাইও বনাব পাৰি এয়া মই ঢাকোন খুলি পেলাই পুনৰ এবাৰ লৰাইছোঁ ভালকৈ এতিয়া মই ইয়াত দিম হালধি দি মই পুনৰ ঢাকোন মাৰি থৈছোঁ আনফালে মই বেঙেনা পুৰি আছোঁ মই ঢাকোন খুলি পুনৰ লৰাৰ পিছত এতিয়া যিহেতু গম পালোঁ যে ইয়াত মই মাছ দি দিব পাৰোঁ সেইকাৰণে এতিয়া মই আগৰ পৰাই মই ভাজি থৈছিলোঁ মাছ সেই মাছ ভজাখিনি দি দিছোঁ ভজা মাছখিনি দি পেলাই মই ধুনীয়াকৈ লৰাই আকৌ পুনৰ ঢাকোন মাৰি থৈ দিম অলপ সময়ৰ কাৰণে কাৰণ মই মাছ দিয়াৰ পিছত লগতে পানীটো দি নিদিওঁ অলপ সময় ঢাকোন মাৰি থৈ দিওঁ এয়া মই এতিয়া গৰম পানী কৰি থোৱাখিনি দিম দি মই লৰাই দিছোঁ এয়া লৰাই দি মই নিমখ দি দিছোঁ অলপ মই লৰাই দিছোঁ মই ইয়াত অইন একো মা মছলা দিয়া নাই এয়া মই আকৌ পুনৰ ঢাকোন মাৰি থৈ দিছোঁ আনফালে মই বেঙেনা পুৰি আছোঁ এয়া মোৰ তৰকাৰী হৈ গ'ল দেই গেছ অফ কৰি দিছোঁ এয়া মই বেঙেনা পোৰাখিনিও মই ধুই মেলি আনি বাকলি চাকলি গুচাই এয়া বাতিত দি থৈছোঁ মই এতিয়া মই ইয়াত দিম আপোনাৰ নিমখ কেঁচা জলকীয়া মিঠাতেল আৰু মই ফ্ৰাই মাছ থৈ দিছিলোঁ পেটি এডোখৰ সেই পেটি এডোখৰ মাছ দিম মিহি মিহিকৈ ছিগি দিম মাছটো মই পোৰা মাছ দিলে খাই বেছি ভাল লাগে মোৰ পোৰা মাছ নাই কাৰণে মই ভজা মাছকে দি দিছোঁ এয়া মই কেঁচা জলকীয়া দুটা মিহি মিহিকৈ কাটি দিছোঁ গিলাচেৰে পিটিকা বনাম মই গিলাচেৰে পিটিকা বনাইছোঁ মোৰ পিটিকা হৈয়ে গ'ল এতিয়া মই এয়া আন এটা বাতিত ওলাই থ'ম মই বেলেগ বাটিত ওলাই থৈছোঁ মই পাপৰ যোনটো নেকি মই পুৰিছোঁ
এয়া আপোনাৰ পালেং আৰু মাছ, এয়া বেঙেনা পিটিকা আৰু এয়া কাটি থোৱা তিয়ঁহ, গৰম দিন আহিল যে। এয়া মোৰ ৰেচিপিকেইটা। বন্ধুসকল, আপোনালোকে জনাব মোৰ ভিডিঅ'টো কেনে পাইছে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে মোক কমেণ্টত জনাব, বেয়া পালেও কমেণ্টত জনাব, আৰু আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আৰু নতুন নতুন ভিডিঅ'কেইটা যাতে আপোনালোকে আগতীয়াকৈ পায়। আজি ইমানে, কাইলৈ আকৌ আহিম আন এটি ব্লগ লৈ পেলাই।